আপোনালোকক এনাউন্স কৰিব খুজিছো যোৱা কেইদিনমান আগতে আমাৰ বিটিসি কাৰ্যালয়ত এক মিনিট মই গৈ আছো অলপ কাৰ্যালয়ত এটা অনাবশ্যকীয় ঘটনা হোৱা আমি দেখিবলৈ পাওঁ। এই ঘটনাটোৰ লগত কোনো বড়ো সংগঠনে জড়িত নহয় বুলি বিবৃতি দিছে। আপচুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়ায়ো কৈছে যে এইটো গৰিহণাযোগ্য কাম। হাগ্ৰামা মহিলাৰী ডাঙৰীয়ায়ো কৈছে যে এইটো নিন্দনীয় কাম। এতিয়া প্ৰশ্ন হ'ল যে কোনে মানুহখিনিক লৈ আহিলে, কাৰণ এছেম্বলিত ৰিপৰ্ট হ'ব 7:30 3টা বজাতে কেনেকৈ গণ্ডগোল হ'ব পালে। সেইকাৰণে বিটিসি প্ৰশাসনে অসম চৰকাৰক অনুৰোধ কৰিছে যে এই ঘটনাটোৰ ওপৰত এটা ন্যায়িক তদন্ত হ'ব লাগে। আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়মূৰ্তি হীৰেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াৰ হতুৱাই বা তেখেতৰ দ্বাৰা এই তদন্তটো সম্পূৰ্ণ কৰিব খুজিছোঁ। যিহেতু কোনেও ইয়াত জড়িত নাই বুলি কৈছে, গতিকে কোন তৃতীয় পক্ষ ইয়াত আহিলে তাক চাবৰ কাৰণে বিটিসি আমাক ৰিকুৱেষ্ট কৰিছিলে আৰু বিটিসিৰ ৰিকুৱেষ্ট অনুসৰি আমি এটা জুডিচিয়েল ইনকুৱাৰী কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। চাওক, প্ৰথম কথা, বিটিসিৰ লগত জড়িত কোনো সংগঠন জড়িত নাই বুলি নিজেই কৈছে। BPF থাকিবই নোৱাৰে, UPPL নাই, আপচু নাই, আন দল সংগঠন নাই, গতিকে কোন থাকিলে? বিটিসিয়ে এই প্ৰশ্নটো কৰিছে আৰু সেইকাৰণে বিটিসিয়ে অনুৰোধ কৰা অনুসৰি আমি এজন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰিটায়াৰ্ড জাজৰ হতুৱাই বিষয়টো তদন্ত কৰাব খুজিছোঁ। আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়মূৰ্তি হীৰেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াৰ হতুৱাই বা তেখেতৰ দ্বাৰা এই তদন্তটো সম্পূৰ্ণ কৰিব খুজিছোঁ। যিহেতু কোনেও ইয়াত জড়িত নাই বুলি কৈছে, গতিকে কোন তৃতীয় পক্ষ ইয়াত আহিলে তাক চাবৰ কাৰণে বিটিসি আমাক ৰিকুৱেষ্ট কৰিছিলে আৰু বিটিসিৰ ৰিকুৱেষ্ট অনুসৰি আমি এটা জুডিচিয়েল ইনকুৱাৰী কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। চাওক, প্ৰথম কথা, বিটিসিৰ লগত জড়িত কোনো সংগঠন জড়িত নাই বুলি নিজেই কৈছে। BPF থাকিবই নোৱাৰে, UPPL নাই, আপচু নাই, আন দল সংগঠন নাই, গতিকে কোন থাকিলে? বিটিসিয়ে এই প্ৰশ্নটো কৰিছে আৰু সেইকাৰণে বিটিসিয়ে অনুৰোধ কৰা অনুসৰি আমি এজন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰিটায়াৰ্ড জাজৰ হতুৱাই বিষয়টো তদন্ত কৰাব খুজিছোঁ।